বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ফাদিল কৰিলে ৰাছিয়াৰ ৰণকৌশল ৰাছিয়াই আক্ৰমণ কৰিব পাৰে নেকি অন্য কোনো দেশক ইউক্ৰেইনৰ ভৱিষ্যত কি ৰাছিয়াই আক্ৰমণ কৰিব পাৰে নেকি মালৱাক যোৱাকালি ভ্লাদিমিৰ পুটিন আৰু নৰেন্দ্ৰ মোদীৰ মাজত এক টেলিফোনিক বাৰ্তা হৈছিল এই টেলিফোনিক বাৰ্তাত পুটিনে উল্লেখ কৰিলে যে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ইউক্ৰেইনে বন্ধক বনাই ঢাল হিচাপে ব্যৱহাৰ কৰি আছে ইয়াৰ প্ৰত্যুত্তৰত কি ক'লে ইউক্ৰেইনে এই সকলোখিনি খবৰ জানিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে ৰাষ্ট্ৰীয় অন্তঃৰাষ্ট্ৰীয় খবৰসমূহ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এণ্ড ফৰ ইউ আছামিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশেংকোৱে ইউক্ৰেইনৰ ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰিলে নেশ্যনেল চিকিউৰিটি কাউন্সিলৰ আগত কি হ'ব ইউক্ৰেইনৰ ভৱিষ্যত এই কথা আলোচনা কৰিছিল নেশ্যনেল চিকিউৰিটি কাউন্সিলৰ লগত বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশেংকোৱে ইউক্ৰেইনৰ ভৱিষ্যতৰ বিষয়ে কৈছিল নেশ্যনেল চিকিউৰিটি কাউন্সিলৰ আগত কি হ'ব পাৰে ইউক্ৰেইনৰ ভৱিষ্যত ইয়াৰ পিছত ৰাছিয়াই কি ষ্টেপ ল'ব বা ৰাছিয়াই কোন দেশৰ ওপৰত আক্ৰমণ কৰিব পাৰে এই সকলোখিনি কথা নেশ্যনেল চিকিউৰিটি কাউন্সিলৰ আগত অৱগত কৰিছিল বেলাৰুছৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিলে ৰাছিয়াৰ সিক্ৰেট প্লেনৰ কথা এই খবৰটো সকলো দিশে বিয়পি পৰিছে ৰাছিয়া হয়তো আক্ৰমণ কৰিব পাৰে মালৱাক লুকাশেংকোৱে উল্লেখ কৰিলে যে ইউক্ৰেইনক 4টা ভাগত বিভক্ত কৰা হ'ব বেলাৰুছ এনে এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰ সোভিয়েট ইউনিয়ন পতনৰ পাছত গঠন হৈছিল আৰু লুকাশেংকো এনে এজন ৰাষ্ট্ৰপতি যিজন ৰাষ্ট্ৰপতি সোভিয়েট ইউনিয়ন বিভক্ত হৈ বেলাৰুছ গঠন হোৱাৰ পাছৰ পৰা আজিলৈকে ৰাষ্ট্ৰপতি হৈ আছে লুকাশেংকোৱে ইউক্ৰেইনৰ মেপখন 4টা ভাগত বিভক্ত কৰি দেখুৱালে ৰাছিয়াৰ দ্বিতীয় টাৰ্গেটৰ কথাও উল্লেখ কৰিলে ৰাছিয়াৰ দ্বিতীয় টাৰ্গেট হ'ল মালৱা আৰু এই মালৱা দেশত এন্ট্ৰি হ'বলৈ যাওঁতে ব্লেক চিৰ জৰিয়তে ৰাছিয়া আৰু বেলাৰুছ মালৱা দেশলৈ এন্ট্ৰি মাৰিব আৰু মালৱা দেশখন নিজ অধীনলৈ আনিব মালৱাক ৰাছিয়াই নিজ দেশত অন্তৰ্ভুক্ত কৰি পুনৰ ইউএছএছআৰ গঠনৰ কথা চিন্তা কৰিছে নেকি ভ্লাদিমিৰ পুটিনে যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমিৰ পুটিনৰ মাজত এক টেলিফোনিক বাৰ্তা হৈছিল এই টেলিফোনিক বাৰ্তাত পুটিনে মোদীক উল্লেখ কৰিলে যে ইউক্ৰেইনৰ সৈন্যবাহিনীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ৰাছিয়া সৈন্যৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে পুটিনে লগতে উল্লেখ কৰিলে যে ইউক্ৰেইনৰ সৈন্যবাহিনীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক বন্ধক বনাই ৰাখিছে আৰু ইউক্ৰেইন সৈন্যৰ বিৰুদ্ধে এই ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰ কৰি আহিছে ইউক্ৰেইনে কেৱল ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলকে বন্ধক কৰি ৰাখিছে এনে নহয় ভাৰতৰ লগতে পাকিস্তান চাইনা বা অন্য দেশৰ পৰা অহা শিক্ষাৰ্থীসকলকো ইউক্ৰেইনে বন্ধক কৰি ৰাখিছে পুটিনে লগতে উল্লেখ কৰিলে যে ভাৰতীয় শিক্ষাৰ্থীসকলক ৰাছিয়া বৰ্ডাৰলৈকে আহিবলৈ দিয়া হ'ব আৰু ৰাছিয়া বৰ্ডাৰৰ পৰা ভাৰতীয় প্ৰশাসনে তেখেতসকলক উদ্ধাৰ কৰিব লাগে দৰকাৰ হ'লে ৰাছিয়া প্ৰশাসনেও ভাৰতীয় শিক্ষাৰ্থীসকলক ভাৰতত নমাবৰ বাবে বিমানৰ ব্যৱস্থা কৰি দিব ৰাছিয়াই লগতে চেষ্টা কৰি আহিছে যে সুৰক্ষিতভাৱে ছাত্ৰ-ছাত্ৰীসকল ইউক্ৰেইনৰ পৰা ওলাই যাব পাৰে ভ্লাদিমিৰ পুটিনে লগতে উল্লেখ কৰিলে যে ইউক্ৰেইনৰ খাৰ্কিভ বা সুমিত চহৰত থকা ছাত্ৰ-ছাত্ৰীসকলক ইউক্ৰেইন সেনাই বন্ধক বনাই থৈছে ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে আমি ছাত্ৰ-ছাত্ৰীসকল বা শিক্ষাৰ্থীসকল সুৰক্ষিতভাৱে ইউক্ৰেইনৰ পৰা ওলাই যোৱাটো বিচাৰো কিন্তু শিক্ষাৰ্থীসকল যেতিয়া ইউক্ৰেইনৰ পৰা ওলাই যায় ৰাছিয়ান সেনাই তেওঁলোকৰ ওপৰত বোমা বিস্ফোৰণ ঘটায় ৰাছিয়াই বিভিন্ন অঞ্চলত বোম বা মিছাইলেৰে আক্ৰমণ কৰি আছে যাতে ইউক্ৰেইনক অন্য ৰাষ্ট্ৰসমূহৰ পৰা পৃথকে ৰাখিব পৰা হয় অন্য ৰাষ্ট্ৰসমূহৰ পৰা অহা অস্ত্ৰ-শস্ত্ৰ যাতে ইউক্ৰেইনৰ সৈন্য হাতত নপৰে বিভিন্ন ৰাষ্ট্ৰৰ পৰা সহায় স্বৰূপে ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰ বা মিছাইল আদি আহি আছে এই অস্ত্ৰ-শস্ত্ৰ মিছাইল আদি যাতে ইউক্ৰেইন সৈন্যৰ হাতত নপৰে আৰু যুদ্ধখন আৰু বেছি দিন যাতে নচলে তাৰ সেই ৰাষ্ট্ৰসমূহৰ পৰা অহা ৰাস্তাসমূহত বম্বিং কৰি আছে আশা কৰো আপোনালোকে এই খবৰটো শুনি নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই যেতিয়া এনে ধৰণৰ ভিডিঅ' আপলোড দিম আপোনালোকে লগে লগে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব ধন্যবাদ